এই মুহূৰ্তত নিউজ অসম নেটৰ হাতত দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এইবাৰ কোভিডৰ পিছত এইবাৰ মাংস খোৱা বেক্টেৰিয়াৰ সন্ত্ৰাস। এইবাৰ জাপানত দেখিবলৈ পোৱা গৈছে কোভিডতকৈ ভয়ানক বেক্টেৰিয়া। নতুনকৈ ফ্লেছ ইটিং বেক্টেৰিয়াৰ দ্ৰুত সংক্ৰমণ দেখিবলৈ পোৱা গৈছে জাপানত। কোভিডতকৈ 10 গুণ অতি ভয়াৱহ এই বেক্টেৰিয়া হয়। সংক্ৰমিত হোৱা 48 ঘণ্টাৰ ভিতৰতে অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ। ইতিমধ্যে জাপানত সন্ত্ৰাস সৃষ্টি কৰিছে ফ্লেছ ইটিং বেক্টেৰিয়াই। জাপানৰ ৰাজধানী টকিঅ'ত ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ 25জনৰ মৃত্যুবৰণ কৰিছে। এই বেক্টেৰিয়াৰ সন্ত্ৰাস দেখি ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই কেইবাটাও নিষেধাজ্ঞা জাৰি কৰিছে। বন্ধুসকল, যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে নিতৌ পাই থাকা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰি দিবা। খবৰ, এবাৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড থকা লোকলৈ জৰুৰী খবৰ। শীঘ্ৰেই আপুনি কৰিব লাগিব ৰেচন কাৰ্ডৰ KYC, নহ'লে আপুনি ৰেচন কাৰ্ড লাভত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজিৰে পৰা 25 জুনৰ ভিতৰত কৰিব লাগিব এই KYC। আপুনি কিদৰে কৰিব KYC পৰীক্ষণ? খবৰ কৰক আপোনাৰ সংশ্লিষ্ট সুলভ মূল্যৰ দোকানীৰ সৈতে। হিতাধিকাৰীয়ে সুলভ মূল্যৰ দোকানৰ POC মেচিনত আঙুলিৰ ছাপ প্ৰদান কৰিব লাগিব। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড থকাৰে জৰুৰী খবৰ। আপুনি অতি শীঘ্ৰেই কৰিব লাগিব KYC, অন্যথা আপুনি ৰেচন পোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আন এক খবৰ, এইবাৰ বিদ্যুৎ সংযোগ থকা লাখ লাখ লোকলৈ ডাঙৰ খবৰ আহি পৰিছে। স্ক্ৰীনত দেখুওৱা নাম্বাৰৰ পৰা আপোনালৈ আহিছে নেকি কিবা মেছেজ? বিদ্যুৎ বিল দিবলৈ অথবা ৰিচাৰ্জ কৰিবলৈ মেছেজ আহিছে নেকি এই নম্বৰৰ পৰা? আপোনালৈ মেছেজ আজি আহিব, ৰাতিয়ে কৰ্তন কৰা হ'ব বিদ্যুৎ। কিন্তু আপুনি ভুলতো নকৰিব এই কাম, অন্যথা খালী হ'ব পাৰে আপোনাৰ একাউণ্ট। EPDCL কেতিয়াও গ্ৰাহকলৈ প্ৰেৰণ নকৰে এনে মেছেজ। যদিহে আপুনি এনে মেছেজ লাভ কৰিছে তেন্তে শীঘ্ৰেই যোগাযোগ কৰক। মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। হেল্পলাইন নাম্বাৰটো হৈছে 1912। আন এক খবৰ, ৰাজ্যত অব্যাহত আছে মুষলধাৰ বৰষুণ। জিলাই জিলাই জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট। যিকোনো মুহূৰ্তত পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে। আগন্তুক 3টা দিনত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ বাবে হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰিছে ৰেড এলাৰ্ট। কোন কোন জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট? আজি চিৰাং, বাক্সা, তামুলপুৰ, বঙাইগাঁও, বৰপেটা জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। কোকৰাঝাৰ, ধুবুৰী, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিতো জাৰি কৰা হৈছে ৰেড এলাৰ্ট। আনহাতে লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়ত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। বৰষুণৰ লগতে ধুমুহা বজ্ৰপাতৰ আশংকা কৰা হৈছে। অসমৰ লগতে উত্তৰ পূবৰ আন ৰাজ্যতো হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। আন এক খবৰ, এবাৰ পশ্চিমবংগৰ দুৰ্ঘটনাগ্ৰস্ত ৰেলত অসম যাত্ৰীৰ হাহাকাৰ। অসমৰ পৰা 100জন যাত্ৰীৰ নাই কোনো সন্ধান। ৰেলৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে ইতিমধ্যে 15জন লোকৰ মৃতদেহ। উদ্ধাৰ অভিযান বৰ্তমানো অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে। হোজাৰৰ পৰা যোৱা 28গৰাকী যাত্ৰীৰ নাই কোনো সন্ধান এতিয়ালৈকে। ৰখাই থোৱা কাঞ্চনজংঘা এক্সপ্ৰেছক খুন্দা মাৰিছিল বা মালবাহী ৰেলখনত কোকৰাঝাৰ, হোজাই, লামডিঙৰ আছিল বহু যাত্ৰী। দেওবাৰে নিশা 10:57 বজাত গুৱাহাটী ষ্টেচনৰ পৰা ৰাওনা হৈছিল এই ৰেলখন। কেন্দ্ৰীয় চৰকাৰৰ মৃতকলৈ 10 লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব।